हेलो गाइस मैं रवि आपनालोक सकलोके मोर प्रथमটো ভিডিঅ'লৈ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। এতিয়া সময় হৈছে প্ৰায় 11 বাজি দিনৰ আৰু বৃহস্পতিবাৰ মই যাব ওলাইছো বাহঁতৰ লগত বশিষ্ঠ মন্দিৰলৈ। মানে হঠাতে প্লেন ওলাল যে বশিষ্ঠ মন্দিৰ যাম বুলি, সেয়েহে মই ভাবিলো মোৰ ইউটিউব চেনেলৰ প্ৰথমটো ভিডিঅ' ইয়াৰ পৰা আৰম্ভ কৰো, যেহেতু মন্দিৰ দৰ্শনো হ'ব আৰু ভাবিয়ে আছিলো বহু দিনৰ পৰা ইউটিউব চেনেল এটা খুলিম বুলি। সেয়েহে পলম নকৰি বলক মোৰ লগত আপোনালোক বশিষ্ঠ মন্দিৰ চাওক আৰু ভিডিঅ'টো এনেকৈ আৰম্ভ কৰোঁ। এয়া আহি আছো বশিষ্ঠ মন্দিৰলৈ। ইয়াত ইমানবোৰ সৰু সৰু ল'ৰা ছোৱালীয়ে দোকান দি আছে। মানে পূজাৰ সামগ্ৰী দিয়াৰ আগতে দোকানবিলাকত হাত ধুই ল'ব দিয়া হয়, য'ত তুলসী পাতৰ লগত ঘটি এটাত পানী থাকে তাত ধুই দিব দিয়া হয়। হাত ধুই পূজাৰ সামগ্ৰী ল'ব পাৰে আৰু আমি পূজাৰ সামগ্ৰী লৈয়ে আছোঁ। পূজাৰ সামগ্ৰীত বিভিন্ন ফুল, ধূপ, ঘিউৰ চাকি দিছে। ইয়াত জোতা চেণ্ডেল পিন্ধি সোমাব নিদিয়া হয়, জোতা চেণ্ডেল বাহিৰতে ৰখাব লগা হয়। আৰু ইয়াত প্ৰথম মন্দিৰ মানে শিৱ মন্দিৰ, আৰু প্ৰথমখিনিতে ইয়াত জ্বলাব লাগে চাকি, তাৰ ধূপ, তাৰপিছত যাব লাগে ভিতৰলৈ। আৰু আমি বায়ে আৰু মই চাকি আৰু ধূপ জ্বলাই আছোঁ। তাৰপিছত যাম আমি ভিতৰলৈ। ভিতৰত পূজাৰী আছে, তেওঁলোকে বিভিন্ন ধৰণৰ নিয়ম কৰি পূজাভাগ গ্ৰহণ কৰে শিৱ মন্দিৰত। আৰু এয়া আমি শিৱ মন্দিৰৰ ভিতৰৰ ভাগত সোমাইছোঁ। ইয়াতে পূজাৰী আছে, দেখিছে আপোনালোকে। পুষ্প বৈশিষ্ট্য সদাশিৱায় নমঃ। আৰু এতিয়া শিৱ মন্দিৰৰ পৰা ওলালোঁ আৰু এতিয়া যাব লাগিব গণেশ মন্দিৰ। আৰু শুনামতে গণেশ মন্দিৰৰ তাতেই হনুমান মন্দিৰো আছে। আৰু এয়া গণেশ বাবাৰ নিগনিটো বাহন তেওঁৰ। আৰু আমি সোমালোঁ গণেশ মন্দিৰত। গণেশ মন্দিৰত সোমাইছোঁ এতিয়া, নিজৰ বহুত শব্দ। এতিয়া আমি গণেশ মন্দিৰৰ চাৰিওফালে এপাক ঘূৰিছোঁ। নিজৰাটো পূৰা পানী হৈ আছে। বলক গণেশ মন্দিৰটোৰ চাৰিওফালে এপাক। ইয়াতে গণেশ বাবাৰ বিভিন্ন ধৰণৰ মূৰ্তি আৰু চিত্ৰ অংকিত হৈ আছে। চাগে তেওঁৰ বিভিন্ন ধৰণৰ লীলা বা তেওঁৰ কাৰ্য বা বিভিন্ন ধৰণৰ তেওঁৰ মহাত্ম্য ইয়াত প্ৰকাশ পাইছে। মই সেই বিষয়ে ইমান সবিশেষ নাজানো, সেইবাবে ক'ব নোৱাৰিম ইমান এই বিষয়ে। আৰু ইয়াত গণেশ বাবাৰ ইয়াতো সেৱা কৰা হয় তেওঁৰ মূৰ্তিত। আপোনালোকে দেখিলে বশিষ্ঠ মন্দিৰ, ইয়াৰ পৰিৱেশটো বহুত ধুনীয়া। আপোনালোক আহিব পাৰিব পৰিৱেশটোৰ বাবে। ইয়াত বহুতে মন্দিৰ দেখিলে আশা কৰোঁ চাই ভাল পালে ভিডিঅ'টো। বলক তেনেহ'লে এতিয়া মই এইখিনিতে ঘৰলৈ যাওঁ। ইয়াত এতিয়া চাগে বন্ধ হৈ আছে বাবে বেলেগ দোকান নাই, অকল পানীপুৰি এখন দোকানেই আছে। আৰু ভোকো লাগি আছিল, তাকে ইয়াকে খাই ল'লোঁ পানীপুৰিকে। আৰু বাটত আহোঁতে আপোনালোকে যদি আহে তেনেহ'লে ইয়াত ৰাম মন্দিৰ এটা দেখা পাব। আমি ৰাম মন্দিৰটো বন্ধৰ বাবে নোসোমালোঁ ৰাম মন্দিৰত। আৰু এতিয়া ঘৰলৈ আহি আছোঁ, মানে বাহঁতৰ ঘৰলৈ। বাহঁতৰ ঘৰ পালোহি এতিয়া।
আৰু পিছৰখিনি ভিডিঅ' তেনেহ'লে পিছত আৰম্ভ কৰি আছোঁ। গুড আফটাৰনুন গাইজ, এতিয়া সময় হৈছে সন্ধিয়া প্ৰায় 6 বাজি আৰু মই আছোঁ বাহঁতৰ ঘৰত। আচলতে কিবা কাম এটাত আহিছোঁ, যিহেতু ইয়াতে কেইদিনমান আছোঁ। আৰু আজি আপোনালোকে মোৰ প্ৰথম ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু লাইক কৰিব ভিডিঅ'টো যদি ভাল পালে আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে বেয়া পাইছে ভিডিঅ'টো তেওঁলোকেও কমেণ্ট কৰিব, কাৰণ আপোনালোকে কমেণ্ট কৰিলে মই মোৰ নেক্সট ভিডিঅ'টো যি ভুল হ'ল সেইখিনি শুদ্ধ কৰিব পাৰিম আপোনালোকৰ কমেণ্টৰ ওপৰতে ঠিক কৰি। আৰু মোৰ ছেকেণ্ড ভিডিঅ'ত তেনেহ'লে আপোনালোকক আকৌ লগ পাম। তেতিয়ালৈকে মই এইখিনিতে মোৰ আজি তেতিয়াহ'লে ভিডিঅ'টো সামৰোঁ।